So guys, welcome to my channel Pinku Vlogs. আৰু আহি গলো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছিলোঁ মই বামুণী মৈদাম মানুহকেইটা থৈ আহিলোঁ মানে গাড়ীখন যেতিয়া ৰাতিপুৱা আছোঁ তেতিয়া মই ভিডিঅ'টো বনোৱা নাই এতিয়া আৰু বনাই আছোঁ মানুহকেইটা এতিয়া দীঘলী পুখুৰী পাৰ পালোঁ এতিয়া ৰিটাৰ্ণ হৈ আছোঁ বৰ্তমান কি ক'ম গাইছ এই আগত দেখি চাওকচোন ঠকবক লগে দে যাওঁ নাযাওঁ সেনেকৈ আৰু গেলি হয় না গাইছ কাছাৰী ঘাট পালোঁ পটককৈ মানে কাছাৰী ঘাটৰ এই যিটো ৰপৱে আছে এই ৰপৱেটোত মোৰ উঠিবৰ ইচ্ছা আছে ৰ'ব একদিন একেলগে ভিডিঅ' বনাম ৰপৱেটো উঠিম আৰু এটা কথা গাইছ গোটাই গুৱাহাটীখনক আহিবাৰটো উপায় নাই আৰু গুৱাহাটীখন লাংটা কৰি পেলাইছে গাইছ গোটাই চাব নেকি চাওকচোন এইটো চাইডতে আগতে আপোনাৰ গাছ চাছ গিলা আছিল না এতিয়া গোটাই চব কাটি ধ্বংস কৰি পেলাইছে মানে উত্তৰ গুৱাহাটী জইনিং যিখন ব্ৰিজ হৈ আছে লাচিত ঘাটৰ কাষেদি হৈ আছে এইপিনে আপোনাৰ মাছ খোৱাৰ গাড়ীত গতিকে উপায় নাই কৰিবই লাগিব গাইছ এই গাড়ীখন কিন্তু বাপ গাড়ী দিয়ক বাকী যি নহওক তাৰ টায়াৰে চাব না তাৰ লুকে চাব না তাৰ পিক আপে চাব না তাৰ পাৱাৰে চাব নকৰ গাইছ ফৰচুনাৰে হতাই গাইছ গাইছ এনেকৈ হ'লে নহ'ব দিয়ক দালি সিজবেৰে নহয় ইয়াতে দেখছি না যাম তেল ভৰে পাত্তা নাপায় এই জামত এই ক্লাছ এই ব্ৰেক এনেকৈ থাকিব লাগে ইয়াতে অৱস্থা কাঢ়ি লৈ যায় গাইছ গুৱাহাটীৰ এই মাজেদি আহিলি গুৱাহাটীৰ ইয়াতে বুলি নহয় য'তে হওক বাপ্পা হৈ গাড়ী চলাই আহিলোঁ দিয়ক এসময়ত ধৰা আন পাই গোটাই গাড়ী চাড়ী গিলে ওপৰ পালোঁ ৰ'ব আহি পেলাই চাওঁ এতিয়া কহাই যাওঁ কি কৰোঁ তো গাইছ আহি মহাবাহু ব্ৰহ্মপুত্ৰ পালোঁ কিন্তু এটা কথা হৈছে মানে চাওকচোন এইটো ৰাস্তাতে মানে এইখন ব্ৰিজতে দুটা লাইন কৰি দিছে মানে সেইখন ব্ৰিজত কিবা কাম কৰি আছে চাগে না কিবা প্ৰব্লেমো হ'ব পাৰে এইটো লাইন কৰি দিছে দিয়ক আজি গোটাই এখন ব্ৰিজে গোটাই কেক মেকে আছে অন্দিনাই এক চাইডৰ ভিতটো পায় আজি দু চাইডৰ ভিত পাইছে গাইছ মানুহ হ'লে কি অৱস্থা হ'লা কওকচোন সেনেহেন কথা আৰু ইয়াৰ ব্ৰহ্মপুত্ৰ চাই লওক দেখা নাপায় দিয়ক গাড়ীৰ ভিতৰৰ পায় নামিবও নোৱাৰি নে ইয়াতে ৰখিবও নোৱাৰি নহ'লে ৰাখি পেলাই দেখাটো হয় আৰু চাহ তাহ খোৱা নাই গাইছ অলপমান চাহ খাই ল'ব লাগিব মাথাটো অলপ টিঙি আছে ভাল লাগিব চাহখিনি খালি তো গাইছ মিলমিলাকৈ তামোল এখনো খালোঁ চাহ খাব খালোঁ এই বাইদেউৰ দোকানত খালোঁ এতিয়া যাব লাগে আৰু ইয়াৰে ভিউটো ভাল লাগে দিয়ক এইখিনি জেগাত যাই থাকোঁ বলক তো গাইছ চাংচাৰী পালোঁ চাংচাৰীৰ পৰা ভিতৰেদি যাম মানে ফাষ্টেগত ৰিচাৰ্জ নাই গতিকে ৰিচাৰ্জ নহ'লে ফাষ্টেগেদি যাব নোৱাৰোঁ এতিয়া বাকী এইপিনে যাই থাকোঁ দিয়ক এইটো ৰাস্তা হাইৱেৰ পৰা চাংচাৰীৰ যিটো ৰেলগেট আছে ৰেলগেটটো পাৰ হৈ আপুনি ৰাইট সাইড লৈ ল'ব পাই যাব আপোনাৰ একদম কমলপুৰ লাইন গাইছ আৰু এটা কথা মানে এতিয়া যিমান গাড়ী দেখা পাইছে না এইগিলা ট্ৰাক কিবা কিবি এইগিলাখান মানে কি জানে না এই ট্ৰেইনত যিগিলা চাউল দালি আলু পিঁয়াজ এইগিলা য'ত যিমান আহে না চব আমাৰ এই চাংচাৰী ইয়াতে খালী হয় ইয়াতে খালী হ'লে ইয়াতে গুদাম আছে এইগিলা আটাৰ গুড়া মৈ দিয়া বাকী এই গুদামতো ষ্টক হয় বাকী ট্ৰেইনৰ পৰাই লগ খালী হৈ পেলাই একেলগে জাগাত গুচি যায় য'ত যাব লাগে এইটো FCI আছে ইয়াতে চাংচাৰীত আৰু লগতে যিগিলা ট্ৰেইনত গাড়ী আহে সেইগিলা গাড়ীও খালী হয় ইয়াতে চাংচাৰীতে ভালেই দিয়ক ইয়াৰে আহি এটা মজা ধুনীয়া জেগা পালোঁ জেগাটো এনেকুৱা আৰু ভাল লাগে আগৰ ভিডিঅ'টো আছে তাৰমানে ধান কাটিলে এইফালেও বেহাৰ হ'ব এইফালেও বেহাৰ হ'ব চাৰো চাইডে বেহাৰ দিব আৰু এনে ভাল লাগে জেগাটো
আৰু গৰম দিনত বিৰাট ঠাণ্ডা লাগে আৰু আগতো দলং এখন আছে দেখি দিয়ে আপোনালোকক এই গাড়ীকেইখন আহি আছে দেখছি না এই তাতে বঢ়িয়া ঠাণ্ডা একদম গৰম দিনত মজা লাগে জেগাখিনি কেতিয়াবা আপোনালোকে আহিলে ইয়াতে সোমাই যাব মানে ৰখি যাব গৰম দিনত বঢ়িয়া লাগে দেখছি না জেগাটো গাইজ এই ৰাস্তাটো দি মোৰ এবাৰ এই কাৰণে অশান্তি লাগে এই কাৰণটো হৈছে এইটো এই স্পীড ব্ৰেকাৰটো দেখছি না এইটো ৰাস্তাত মানে 7 কিলোমিটাৰত 21টা স্পীড ব্ৰেকাৰ আছে আৰু কি কম আৰু আপোনালোকক 21টা ধেমালি গাইজ গাড়ী হৈ নাথাকে এইখান আৰু এটা কথা গম পাইছি না চকৰি আহি আছে মোৰ পিছফালে চকৰি এই গ্লাছখনত দেখা পাইছি নেকি স্কুটি এখন লৈ চকৰি জান দিওঁ দলমা গেট পালোঁ গাইজ ট্ৰেইন বন্ধ কৰি থৈ দিছে এইখান যা হলকান তই যা আটা মারবে নাকি গাইজ হাইৱে পালোঁ দলমা গেটৰ পৰা অলৰেডি হাইৱেটো পায় আৰু এটা বস্তু কি মানুহে যদি কমলপুৰৰ ভিতৰেদি ডাইৰেক্ট চাংচাৰি ওলাব যায় কিছুমান মানুহ কি কৰে এই দলমা গেটৰ এই পাণ্ডে এটা ডিভাইডাৰ পায় এই ডিভাইডাৰটো দি যায় একদম দলমা গেটক লাগি অলপমান ৰং চাইড যায় সেইটো কাম কৰিব নালাগে অলপ আগে যাওক তাতে গেট চৈকি হস্পিটেল আছে বা এটা যিটো ডিভাইডাৰ আছে সেইটো দি নামি যাওক ৰং চাইড দি নাযাব গাইজ কাৰণ এইটো চাইডৰ পৰা গাড়ী যিটো স্পীডত আহে না বিৰাট দিগদাৰ সেইটো কাৰণে ৰং চাইড ইউজ নকৰিব বাকী মই জোৰত যাম পুৰা ফালি যাম ষাঠিত নাকি গাইজ বাকী গাইজ ৰঙিয়া পালোঁ ঘৰ পামেই আৰু বেছি নাই মালিকে ফোন কৈছে যে 20 টকা চিখৰ 1 পেকেট লৈ আহিবি মই বোলো দে হ'ব দে খাবি দে খাই মৰ মইতো মৰিম তইও মৰ আহি পালোঁ ঘৰ মোক থবা আহিলাক মালিকে চিকন নিদিলোঁ 20 টকা সেইকাৰণে থবা আহিছোঁ নহ'লে নাহিলাক ঐ আমাৰ মালিকক নাচিগা দে আৰু গাইজ যা পিছত লগ পাম গাইজ ঘৰৰ পৰা আহি চুলি কাটিলোঁ চুলি কাটি দিলাক ৰ'ব চুলি কাটিলাক নাই কি কাটিলাক গম নাপাওঁ ইহে জানে এই চাওকচোন পানী মাৰি সমান কৰি থৈ দিছি কাটা গেছি নে চুলি গেছি গেছি কি লাগে চুলি কাটি মোৰ দৰে সমান কৰি দিবি দে পানী নৰে সমান কৰবি তো গাইজ চুলি দাড়ি গোটেই কাটি দিলে অলপ চিকনা লাগিল কিন্তু সিমান বেছি ভালকৈ কাটা নাই জাষ্ট এনেই নৰ্মেল আৰু বেছি দীঘালো হোৱা নাছিল মানে কাটি দিলোঁ বেছি দীঘল নহ'লেও মই খাটাতে কাটি দিওঁ চুলিগিলা ভাল লাগে কাটি দিলি বাকী ভিডিঅ' মই ভালকৈ মানে দিয়া নাই কিয় এইটো এনেই জাষ্ট ক'তো যোৱা নাই আৰু সেইদিনাখনে গ'লোঁ মানে যোৱাকালি মই আৰু নেক্সট দিনা ভিডিঅ'টো বনাই আছোঁ মানে ইণ্ট্ৰ'টো লাষ্টখিনি দি আছোঁ আপোনালোকক গেলি সেইখিনি ইয়াত বস্তু আপোনালোকক দেখালোঁ গোটেই বেছি ভাল নহ'বও পাৰে তাৰ কাৰণে বেয়া নাপাব গাইজ ক'তো যোৱা নাই যিহেতু আৰু ৰাসৰ ভিডিঅ' আহি আছেই ৰাস চাব যাম ৰাসৰ ভিডিঅ' দিম বাকী অলপমান শিখৰ আছে ই জোৰৰ পৰা আহিছে ইয়াক আগে কৈছোঁ এখিনি আছে তোক নেদাওঁ বেয়া নাপাবি আৰু বাকী গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব জয় আই অসম।